दोस्तो আপোনালোকৰ খবৰ খাতি কেনেকুৱা ভালনে? আজি আমি ঢেকিয়াল ফালে আহিছিলোঁ। আহি মানে এনেকুৱাই গৰম দিছে, ৰ'দ দেখিছে নাই কেনেকুৱা একদম মানে বহুত ডাঙৰকৈ ৰ'দ দিছে আৰু মানে মই চাহতে ৰখি আমনি লাগি গৈছেগৈ আৰু মানে অকণমান যাওঁ আকৌ চাহত ৰখি দিওঁ, আকৌ অকণমান যাওঁ আকৌ চাহত ৰখি দিওঁ, ৰখি তেনেকৈ গৈ আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই নতুন আৰু ভিডিঅ' দিম আপোনালোকক চাবলৈ। দেখাবলগীয়া একো নাই, কিন্তু এনেই আৰু চাহত ৰখি আছোঁ, আপোনালোকক ভিডিঅ'টোকে কৰি দেখাই দিওঁ বুলি ভাবিছোঁ। চাওক গতিকে এখন আমাৰ গাড়ী একদম কইনা নিচিনা সজাই থৈ দিছে। চাওক এই বস্তুবোৰ আপুনি বজাৰত কিনিব গ'লে এখন কইনা মূল্য দি কিনিব লাগিব, কিন্তু আমাৰ ইয়াত মাত্ৰ 100 টকাত পাব। কি ধুনীয়া ধুনীয়া বস্তু আছে চাওক না, ব্যৱহাৰ হোৱা বহুতো মূল্যৱান বস্তু চাওক। গতিকে আহক চাই লওক আৰু পছন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক। পায়েল ভেৰাইটিছৰ সব 100 টকা 50 টকা, সব 100 টকা 50 টকা বস্তুৱে পাব আমাৰ ইয়াত। কিছুমান আছে 20 টকা 30 টকা, চাকনি টাকনি এইবিলাক আছে, বাল্টিং এইবিলাক আপোনাৰ সব 50 টকীয়া। তাৰপিছত এইবিলাক আছে আপোনাৰ 100 টকীয়া। এইটো চাওক লাইলন বাল্টিং আছে, ডাঙৰ আছে। তাৰপিছত এইটো জাৰটো আপোনাৰ লগত গিলাচ 4টা ফ্ৰী আছে, 100 টকা। গিলাচ আৰু জাৰ মিলাই 100 টকা। তাৰপিছত এইটো চিলভাৰৰ বাল্টিং, এইটো 100 টকা। এইটো বিউটি বক্স 50 টকা। এইবিলাক বাস্কেট আছে 100 টকা। তাৰপিছত এইবিলাক টুল আছে 100 টকা। এইবিলাক লাইলন টুল আছে 100 টকা, একদম ধুনীয়া টুল। তাৰপিছত এইবিলাক আছে আপোনাৰ চাপৰ টুল 100 টকা। এইবিলাক ৰঙা টুল আছে 100 টকা। জাৰ আছে 50 টকা। আমাৰ ইয়াত আছে পানী বটল, যাৰ দাম 100 টকা। 30 টকা। চিলভাৰৰ কড়াই, যাৰ দাম এইবিলাক ফ্লাস্ক আছে দাণ্ডি 50 টকা। দাম 100 টকা। চিলভাৰৰ গামলা 100 টকা। ইয়াৰ লগতে পাব ষ্টিলৰ খাৰে 100 টকা, ষ্টিলৰ চচপেন 100 টকা, ষ্টিলৰ ডাবৰ 100 টকা, 100 টকা ষ্টিলৰ বাল্টি 100 টকা, ষ্টিলৰ টিফিন 100 টকা, ষ্টিলৰ মিনি কেন 100 টকা, ষ্টিলৰ কাঁহী একদম লাইট মাৰি থাকে আৰু লগতে পাব কেমেৰাত ভালকে নাহে, আমি ধুনীয়াকৈ দেখি থাকোঁ একদম। আহক ৰাইজ বস্তুখিনি এবাৰ চাই লওক। লগতে আমাৰ ইয়াত আছে নাইলনৰো বহুত ধৰণৰ বস্তু। আপোনাৰ ভিতৰত এইবিলাক আছে 100 টকা, নাইলনৰ গাবলা 100 টকা, 100 টকা চাৰিখন একদম মজবুত 100 টকা, ষ্টিলৰ ডাঙৰ গিলাচ 100 টকা, ষ্টিলৰ চান্তা 100 টকা আৰু ষ্টিলৰ চামুচ 100 টকা। ইয়াৰ লগতে আছে নাইলনৰ টুল 100 টকা, নাইলনৰ বাকেট 100 টকা, নাইলনৰ ঢাকোন থকা বাল্টি 100 টকা, নাইলনৰ কিচেন জুৰি 100 টকা, নাইলনৰ টায়াৰ গামলা 100 টকা আৰু নাইলনৰ বাল্টি 100 টকা। এটা কথা মনত ৰাখিব, আমাৰ প্ৰত্যেকবিধ সামগ্ৰী বহুতো উন্নত মানৰ। সেইকাৰণে পায়েল ভেৰাইটিছৰ এটা সুকীয়া নাম আছে, নামেই যাৰ পৰিচয় পায়েল ভেৰাইটিছ। গতিকে আহক আৰু আহি এবাৰ চাই লওক আমাৰ এই বস্তুবোৰ আপুনি বজাৰত কিনিব গ'লে বহুতো মূল্য দি কিনিব লাগিব, কিন্তু আমাৰ ইয়াত মাত্ৰ 100 টকাত পাব আপোনালোকৰ ঘৰত ব্যৱহাৰ হোৱা বহুতো মূল্যৱান সামগ্ৰী। গতিকে আহক চাই লওক আৰু পছন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক পায়েল ভেৰাইটিছৰ এই অনবদ্য উপহাৰ। আৰু নাই আৰু দেখাবলগীয়া বহুত বস্তু আছে, কিন্তু এটাকৈ দেখাবলৈ হ'লে আপোনাৰ গোটেই দিনটো লাগি যাব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু ভাল নতুন বস্তু আহিলে মানে মই দেখামেই আৰু আপোনালোকক চবতকৈ আগত দেখাম নতুন বস্তু। এইটো চিলভাৰৰ বাল্টিং ষ্টিলৰ বাল্টিং দিছে নে এইবিলাকে খুৰীয়ে বস্তু লৈ এতিয়া পইচা আনিব গৈছে, এয়া আহি আছে বাৰু। হ'ব আজিলৈ ইমানেই দেখালোঁ।